স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আজি ভিডিঅ'টো হ'ল বৰমাহঁতৰ ঘৰত আজি ভাত খাব মাতিছে। মোকে নহয়, ভাগ্যশ্ৰী, বনশ্ৰী, খঞ্জনত সকলোকে মাতিছে। আৰু ভাতটো খামেই। কালি কাতি বিহুৰ কেইটামান মোৰ ক্লিপ থাকি গ'ল, তাতে লগাই দিছোঁ। ইয়াতে চাব প্ৰথমতে সেইকেইটা চাই লওক, তাৰপিছত আমি ভাতৰ আয়োজন চাম। গৰম উঠে বোলা। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। এতিয়া বলক বৰমাহঁতৰ ভিডিঅ' চাওঁ। আৰু মাধৱ বৰ্তা আৰু আমাৰ ছোৱালী বহি আছে, টিভি চাই আছে, ভাত বনাই আছে। বলক চাওঁ আমি ভাত বনোৱা। আহি পেলাই এতিয়া পাকঘৰত আছোঁ আৰু আপোনালোকে আয়োজন চাই লওক। এইটো হ'ল আমাৰ ভাত আৰু কুকাৰত কি আছে নাজানো, ডিম আছে চাগে অনুমান। আৰু ইয়াত আছে আপোনাৰ দালি, আপোনালোকৰ দালি আৰু এয়া মাংস। লোভ লাগি গৈছে, পূৰা খাব লাগিব আজি দকচি। আৰু এইজনী আমাৰ সৰু ভণ্টিজনী খাব লাগিব। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ভিডিঅ'টো বেছি দীঘল নহয়। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো চাই থাকক শেষলৈকে ভিডিঅ'টো। আমাৰ গোটেই পাৰ্টনাৰশ্বিপ এইটো চব ভাগ্যশ্ৰী, এইটো আমাৰ পালি, এইটো আমাৰ খঞ্জন আহি পাই গ'লি, বনশ্ৰী আহিছে, আমাৰ মোৰ ভণ্টি আহিছে, সকলো আহি পাই গ'লি। খাব লাগে বুজাই আছে চাওক সকলোৱে। এই বৰ্তা আৰু আমাৰ মোৰ একে টিকলিমত যিজনীয়ে দুৰ্বুজৰ একদম ব্যস্ত। আৰু সৈজনী এজনী আছে আমাৰ দেৱলীনা, আৰু মাধৱ বৰ্তাই ডিঙি চাই আছে।